हेलो एवरीवन सकलोए भाले आछे आरु सकलोके मोर अन्य एटा भिडिओলৈ स्वागतम जनाइछु। आपनालोके चाइ थाকক तनिकामिरी यूट्यूब चेनेल आरु भिडिओটো एतिया आगबঢ়াও। মই एतिया आछु हस्टेलলৈতো মই বহুত দিন আগতে আহিलो। মই 21 हस्टेल আহিলো, আজি হৈছে 28, কিন্তু আজি हस्टेলত থকা ভিডিও মই আজি বনাইছো। গাটো মানে মোৰ हस्टेल আহি ইমানে বেয়া হল, সর্দি জ্বর মানে ভিডিও বনাবলৈ মন নাছিলে, মানে গাটো বেয়া যে কথা কোৱাৰ ইমান জোৰটো নাছিলে। এতিয়া মাতটো ভাল হোৱাহি নাই, বহি আছে মাতটো মোৰ। তথাপিও কলেজত সেমিনাৰৰ কাম আছিলে, সেইকাৰণে গৈ আছো আৰু কলেজলৈ। কলেজটো এবসেন্ট কৰিব নোৱাৰি, সেইকাৰণে গৈ আছো গা বেয়া হ'লেও। সেইপিনে আমাৰ ক্লাছৰ টাইমটো যি টাইম দিছে নহয়, 11:45 পৰা ক্লাছ ষ্টাৰ্ট হয়, কিন্তু সেইটো টাইমত বেলেগ ষ্টুডেণ্টে ৰুমলৈ যায়গে। আমি যাওঁ 11:45 ক্লাছ কৰিবলৈ। ইমানে টোপনি লাগে, মানে ক্লাছত মোৰ মনে নাযায়, এনে বহি থাকোঁ আৰু। টিচাৰ কেইটাও মানে ভোকতে মানে ক্লাছটো ইমান মানে কৰিব নোৱাৰেগে, ভাগৰ লাগে ন। ৰাতিপুৱা 8:45 পৰা টিচাৰ কেইটা ক্লাছ কৰি থাকে, আকৌ তাৰ পাছত আমাক 11:45 পৰা 4টালৈকে ক্লাছ কৰি থাকিব লাগে। ভাবি চাওক। পুনৰবাৰ আকৌ আপোনালোকৰ আগত লখিমপুৰ। আজিৰ বতৰ কিবা বহুত ৰদ, কিবা এনে ধৰণৰ হয়, বহুত ৰদ পৰিছে। এইবাৰ ইমান ঠাণ্ডাটো আহা নাইচোন। এতিয়াও আমি ইমান লেটকে ক্লাছ থাকে ন, কোনে ৰখি থাকিব। সেইকাৰণে মই 10 মানতে গা পা ধুই ৰেডি, 10:30 ইউনিফৰ্ম লগাই ষ্টাইল কৰি মই ৰেডি হ'লোঁ। এতিয়া 10:30 মানত 11:30 মানত যাম। এতিয়া আকৌ ৰখি থাক। এতিয়া এনেকৈ ভিডিঅ'টো অকণমান বনাই আছোঁ আৰু লোকক আজি আমাৰ হস্টেলত যিহেতু নতুন ছোৱালী বহুত আহিছে, পাৰিলে আপোনালোকৰ লগত চিনাকি কৰাই দিম, আপোনালোকক দেখাম মই হস্টেলত কি কৈছোঁ কি কৰা নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইমান ৰদো ওলাব নোৱাৰি। এইবাৰ কি ঠাণ্ডা দিন নাহিব নেকি বাৰু? ইমান ৰদ পৰি আছে, ইমান মানে ইয়াত গৰম। আমি ফেন চলাইয়ে আছোঁ, মানে এতিয়া ফেন চলাই থাকোঁ, সেইকাৰণে চৰ্দিবোৰ বেছি হৈছে। মানে এইবাৰ গোটেই মানে কলেজতে ল'ৰা ছোৱালীবোৰ মানে বহুত বেমাৰ হৈছে। আমাৰ কলেজততো গোটেই ছোৱালী চৰ্দি জ্বৰ হৈছে চাগে। মানে মোৰতো 20 দিনমান হ'ল, দহা চহা শেষ কৰিলোঁ। দহা আগতো ইমানেই গা বেয়া মোৰ, ভিডিঅ' চিডিঅ' বনাই থাকোঁতে। এইবাৰ আকৌ দহা শেষ কৰি হোষ্টেল আহিলোঁ। হোষ্টেলতো মোৰ শান্তি নাই, মানে বেমাৰে ধৰিবই মোৰ চাগে। সঁচাকৈ 12টা মাহত মোৰ 13টা বেমাৰ হয় নেকি, সঁচাকৈ পায়। এতিয়া কলেজলৈ যাব লাগে, ওলাওগে। চুলিখিনি ধুলোঁ, এতিয়া যে শুকোৱা নাই, ড্ৰায়াৰ শ্ৰায়াৰো নাই। এতিয়া কি হ'ব মানে, কলেজলৈ গ'লে যদি চুলি ধুই যাওঁ নহয়, মেলি যাবলৈ মই বহুত অশান্তি পাওঁ। তাতে আকৌ এই ধূলি খোপা আছে, ধুই যোৱাৰ একো মূল্য নাই। তাৰ পাছতে কলেজলৈ চুলি মেলি গ'লে ইমান ষ্টাইলিছ লাগে ন, সেইকাৰণে মোৰ বিশেষকৈ সেইকাৰণে মন নাযায় চুলি মেলি যাবলৈ। ইমান ষ্টাইলিছ লাগে, ভাবিব মানুহে ইমান ষ্টাইল কৰি ছোৱালীজনীয়ে কলেজে আহিছেনে ফেশ্বন মাৰিব আহিছে, ক'ব নাই। এই ডাঙৰ আইনাখনত এবাৰ চাই ল'ব লাগিব কলেজ নোযোৱাৰ আগতে, মোক ধুনীয়া লাগিছেনে নাই। ধুনীয়া লাগিছে আৰু হৈ গ'ল, যাওঁ। এতিয়া ভিডিঅ' বনাই থাকিলে মোৰ কলেজ দেৰি হ'ব। এতিয়া মই কলেজলৈ গৈ লওঁ। চুলিটোৰ কি কৰোঁ আৰু এনেকৈ যাম, পিছত কলেজত বান্ধিব লাগিব। আৰু এতিয়া মই কলেজলৈ গৈ লওঁ, আপোনালোকক আহি লগ পাই আছোঁ। আপোনালোকে ৰখি থাকক, নহ'লে চাই থাকক ভিডিঅ'টো। ছাৰে আজি মানে আমাক ঘৰলৈ যাব নিদিয়ে। এতিয়া বাজিলে 4:15, ভোক লাগিছে। 2000 years এতিয়া কলেজৰ পৰা মই আহিলোগে, এনেকৈ মুখ চুখ ধুই আছোগে। আৰু আজি বহুত লেট হ'ল কলেজৰ পৰা অহা মোৰ। 4:35 মানত মই হোষ্টেল পাইছোগে। তেতিয়া মানে আমাক ছুটি দিছেহে, কিন্তু হোষ্টেল ওচৰ বুলিহে ইমান সোনকালে পাইছোগে। আৰু ইমানেই লেট হ'ল মানে আপোনালোকক মই ভাবিছিলোঁ আজিৰ দিনৰ ভিডিঅ'টো আজিৰ দিনতে মই শেষ কৰিব পাৰিম, কিন্তু কি হ'ল ইমানে লেটকৈ ছুটি দিলে। সেইপিনে আকৌ মোৰ কাইলৈ চেমিনাৰ আছে, চেমিনাৰৰ কাৰণে এতিয়া মানে ৰেষ্ট কৰিব নাপালোঁ। আৰু আহি মানে ভাত চাত খাই মানে যেতিয়া আজৰি হ'লোঁ, তেতিয়া মানে আন্ধাৰ হৈয়ে থাকিলে। এতিয়া কি কৰোঁ আৰু উপায় নাই। এতিয়া মই চেমিনাৰৰ কাৰণে আকৌ ৰেডি হ'ব লাগিব। এতিয়া মাতটো বহি আহিছে, এইপিনে কাইলৈ চেমিনাৰ আছে। এতিয়া কি হওক কি নহয় উপায় নাই। আৰু এতিয়া মই অলপ পঢ়িব লাগিব, কিন্তু এই ভিডিঅ'টো মই 2 দিন ধৰি বনাম আপোনালোকক, কিন্তু মই দিমেই ভিডিঅ', আপোনালোকে ভিডিঅ'টো চাই যাওক। the next day গুড মৰ্ণিং এভৰিৱান। আজি হৈছে আপোনাৰ 29 নেক্সট ডে মই ভিডিঅ'টো বনাইছোঁ। মানে যোৱাকালি মোৰ এটা ভিডিঅ'ত কমপ্লিট নহ'ল। যোৱাকালি মই কৈছিলোঁ আপোনাক, যিহেতু মোৰ কলেজৰ পৰা অহা বহুত লেট হ'ল, তাতে আকৌ চেমিনাৰ আছিলে, চেমিনাৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে অলপ পঢ়িব লগা হ'ল। সেইকাৰণে যোৱাকালি মোৰ ভিডিঅ'টো কমপ্লিট নহ'ল। আজি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজি 29, আজি আছে মোৰ চেমিনাৰ। তাতে আকৌ কি কৰোঁ জানো, মাতটো মানে বাৰে বেয়া হৈ গৈ আছে। মানে এতিয়া মই কলেজলৈ গৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চেমিনাৰ প্ৰেজেণ্টেশ্যন দি মই আহি আছোঁ।
সেমিনাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ আহিলোঁ কিন্তু আমাৰ বাইদেউকেইটাই ফটো শ্বুট কৰোঁতে টাইমটো গৈছেগৈ এইজনী ভাল ছোৱালী প্ৰিপেয়াৰ কৰি আছে মই আমনি লাগিলে ৰখি সেইকাৰণে মই ৰছ এটাকে আঁকি দিলোঁ এতিয়া ক্লাছ হোৱা নাই যিহেতু এতিয়া ছাৰহঁতেও নাই সেইকাৰণে মই এই ভিডিঅ'টো অকণমান বনালোঁ এইটো হৈছে আমাৰ ইয়াত ক্লাছ হয় মানে যিটো ক্লাছ মানে কম্বাইনকে কৰা হয় সেইকেইটা ক্লাছ ইয়াত হয় যেনেবা আছামিজ ইংলিছ NSS আৰু কি হয় কৈ দে ক্লাছ আছামিজ ইংলিছ আমাৰ বন্দনাকেও আমাৰ টিমৰ মেইন জনী লাহে লাহে বহুত ছোৱালী আহিছে আৰু চবে প্ৰিপেয়াৰত লাগিছে এতিয়া আমিও লাগো ভয় লাগিছে এয়া হৈছে আমাৰ ডিজিটেল ৰুম আমাৰ গ্ৰুপে মোবাইল টিপি আছে হেক কৰি সব বেলেগে প্ৰেজেন্টেশন দি আছে সেমিনাৰৰ স্ক্ৰিনটোত ওলাই গৈ আছে ছাৰহঁতে ভিডিঅ' ল'ব দিয়াৰ পৰাই মই সেই ভিডিঅ'টো অকণমান ইউটিউবত লগালোঁ সব কিমান চাফা ধুনীয়াকৈ ৰাখে সো এতিয়া মই কলেজৰ পৰা আহি শুলোগে তাৰ পৰা শুই উঠিলোগে এতিয়া মই মুনহঁতৰ ৰুমলৈ যাওঁ তাতে মানে গম পোৱা মতে তাত গোটেই জুনিয়ৰ কেইজনী আছে এতিয়া মই যাওঁ চাই আহোঁগে এতিয়া বলক আপোনালোককো দেখাই যাম আজি মই যিহেতু আপোনালোকক কৈছিলোঁ চবৰ লগতে চিনাকি কৰাই দিম দিদি ভালে আছে চাওঁ किसने खुला दरजा किसने खुला मून ने खुला क्यों पेश आ गया एफिने आसे आपनालोकर आमार ए गुटेई केजनी आमार एकिटा सिस्टर होय आमार एकिटा नतुन चाली एजनी बारु ए धुनिया साली जनी होय दे ए धुनिया साली जनी सेविका एकिटा होइसे आमार भंटी हकल एतिया आमी हेतर नाम केटा माने जानि लो न लगते आसु जेतिया नामटुटु जानिबई लागि सो एतिया आमी सिनियर टु जानि बहि आसु एकदम मेन सिनियर आमी मइलु आसो तहतेও এতিয়া আমি এজনীকে হেতৰ ইন্ট্ৰোডাকশন কৰি লইলো সেবিকা সিনিয়ৰ বনি আগতে মেইন কথা এটা আপোনালোকক কৈলো এই দুজনী আগতে আমাৰ হোস্টেলতে আছিল নাম সো নামটো কৈ দিলে ভাল হ'ব আৰু ন এটা নমস্কাৰ মই মধুস্মিতা আৰু এয়া গৰিয়কি নমস্কাৰ এতিয়া আমাৰ আগৰ হোস্টেল মেটে হয় সো এনে আৰু লগৰ লগতে বহি লৈছেগে আৰু এতিয়া সব তনিকা কোৱা আৰু এইকেইটাতে বহুত সৰু হয় হেতে একদম এটি ট্ৰিপলেটস হয় ট্ৰিপলেটস একদম সৰু বাচ্চা নিচিনা টাইপৰে স্টাৰ্ট কৰিটো এইজনী হৈছে মুনৰ ৰুমমেট এইজনী জুনাইৰে ছোৱালী একদম মানে মোৰ চিনাকি হয় বাৰু তাই সো তোমাৰ নামটো কোৱা নমস্কাৰ মই মনালিসা ৰেগন আচ্ছা আৰু তুমি মানে কিহত পঢ়ি আছা এতিয়া মানে তোমাৰ হবি লৈ কোৱা তোমাৰ ঘৰ মেইনলি কয় জুনাই বুলি তেনেবা মই গম পাইছো বাকিটো গম নাপায় সেইকাৰণে তুমি তোমাৰ এড্ৰেছটো কৈ দিয়া আৰু লগতে মানে ক'ত পঢ়া ক'ৰ পৰা আহিছা হয় মোৰ ঘৰ জনাই আৰু মই এবাৰ লখিমপুৰ BBL এডমিশন লৈছো HS ফাৰ্ষ্ট ইয়াৰ আৰু মোৰ হবি হৈছে আৰ্ট ডান্স কৰি বহুত ভাল পাওঁ ৰিলছ বনাই বহুত ভাল পাওঁ আৰু মোৰ ইনষ্টা আইডি সবে ফলো কৰি দিব মোৰ ইনষ্টা আইডি আছে মনালিসা ও সেলফ প্ৰমোশন ওয়াও মই অকল এইবোৰে বাকি আমাৰ তনিকাবাৰ চেনেলটো সবে লাইক কৰিব সাবস্ক্ৰাইব কৰিব যিমান পাৰে শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ ওকে সো আমি এতিয়া আহিছো এইফালে সো ভন্টি কোৱা নমস্কাৰ মোৰ নাম ত্ৰিবেণিতা গগৈ ওকে তো এতিয়া ক'ত পঢ়ি আছা আৰু তুমি ক'ৰ পৰা মানে আহিছিলা আৰু তোমাৰ হবি কি হেবিলাক আৰু কোৱা মোৰ ঘৰ ইয়াতে নাওবেছা আৰু মই চিনিয়ৰ ছেকেণ্ডাৰী তাৰপিছত হবি একো নাই এবাৰ এগৰাকী লাহিছো কোৱা কাটি দিম দে নমস্কাৰ বহুত লাজুকি তাই লাজ কৰিছে নহয় কম মই আছো লগত মই জিনিয়াৰ ছেকেণ্ডাৰী পঢ়ি আছো এতিয়া ছেকেণ্ড ইয়াৰ বহুতে ডান্স কৰে মানে ইয়াত চবে উঠি মেলি এবাৰ উঠাবই লাগিব আৰু এবাৰ আমাক এক চুকুলি টিকিলি চনি লাইছো এতিয়া কোৱা তুমি নমস্কাৰ মোৰ নাম জুগমিতা দত্ত মই লখিমপুৰ জিনিয়াৰ ছেকেণ্ডাৰী পঢ়ি কি নাম ক'লা জুগমিতা দত্ত মোৰ নাম জুগমিতা দত্ত মই লখিমপুৰ জিনিয়াৰ ছেকেণ্ডাৰী পঢ়ি আছো ছেকেণ্ড ইয়াৰ আগতে ক'ত পঢ়িছিলা আগতে নাওবেছা তাৰপিছতে নিকেতনৰ হয় তাৰপিছত তোমাৰ হবি কি জিন্দাবাদ শংকৰদেৱ জিন্দাবাদ শংকৰদেৱ জিন্দাবাদ
তোমাৰ হবি সিংগিং দ্যাটস গ্ৰেট ভালে লাগিলে বাৰু গানটা গান মাৰিলে ভাল ভাল সো ৰানু মণ্ডল কাহি কাহি মৰিব তাই আগত ডান্স কৰি দেখাব এতিয়া ব্লগাৰ আগত কিবা এটা দেখাব লাগিব মোৰ অডিয়েন্সে চাইয়ে আছে মানে মোৰ কভাৰ ভিডিঅ' চাইয়ে আছে এতিয়া আকৌ এবাৰ দি দে এবাৰ ব্লগিঙত নাচ আকৌ লেভেল বাঢ়িব ব্লগিঙত কেতিয়াবা নাচি দেখাম কিন্তু এতিয়া মই ভণ্টিহঁতৰ লগতহে চিনাকি কৰিছো সিহঁতে আগত কৰি দেখাম নাই কি ওকে দ্যাটস ৰাইট ঠিক আছে বাৰু সো ভন্টি বিলাক এতিয়া আমি বাৰু তোমালোকৰ ইন্ট্ৰো ললো তোমালোকৰ লগত চিনাকি হলো সো তোমালোকে আমাৰ সিনিয়ৰ কিজনীৰ লগত চিনাকি হম বুলি আশা মন গৈছে নে কাৰ মন গৈছে এতিয়া এহেতৰ ইন্ট্ৰো লবলে সো এতিয়া আমাৰ ভন্টি বিলাকে এতিয়া আমাৰ সিনিয়ৰ বিলাকৰ লোৱা কিবা জানিব মন আছে যদি মানে কিবা জানিব মন আছে যদি তনিকা বা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম তনিকা মিৰি আৰু ক'ৰ পৰা পঢ়ি আহিছিলা ভাই মইনো কত যুগত পঢ়ি আহিছো তেও পঢ়িটো আহিছিলি নক মই জুনাই নিকেতনৰ পৰা পঢ়ি আহিছো তাৰ পৰা মই হাই সেকেন্ডাৰী কৰিছো জিনিয়াস একাডেমি এতিয়া বৰ্তমান আছো গাৰ্লছ কলেজত ডিগ্ৰী কৰি ওকে তো তোমাৰ হবিটো অলপ কবা নেকি আমাক ইয়াৰ পাছত মই এমএ কৰিম যত চিপাৰ তাতে যাম আৰু সবতে এন্ট্ৰেন্স দিম তাৰছতে তোমাৰ সাফাত ওকে ঠিক আছে নমস্কাৰ মই চেৰিকা ঋতু ক'ত পঢ়ি আহিছিলা মই ঢকুৱাখানা শংকৰদেৱ শিশু নিকেতনৰ পৰা মই এতিয়া বৰ্তমান লখিমপুৰ গাৰ্লছত পঢ়ি আছো ছেকেণ্ড ইয়েৰ ভৱিষ্যতে লখিমপুৰতে পঢ়িম বুলি ভাবিছা নে বাহিৰত ক'ৰবাত যাম চাই লওঁ ৰিজাল্টটো চাই লওঁ কি হয় যদি ভাল হয় দূৰলৈ যাম মানে বাহিৰত অলপ বেয়া হয় ইয়াতে পঢ়িম তোমাৰ হবি মানে তেনেকৈ নাচি ভাল পাওঁ আৰু নাচি সো আজিৰ ভিডিঅ'টো মই এই ভণ্টি কেইজনীৰ লগতে শেষ কৰোঁ সো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে মানে কমেণ্ট ছেকশ্যনত কৈ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰক ধন্যবাদ সবকে আৰু আপোনালোককো থেংক ইউ বাই বাই গুড নাইট